গাইজ কি খবৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই ৰাণীভ্লগ মোৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ' ক'বলৈ লৈছোঁ মই আজি আপোনালোকক দেখুৱাম মই একদম খালৈ মজাকৈ সাজি উলিওৱা হ'ল মই বনালোঁ কিন্তু মই মানে বনাই থকা অৱস্থাত ভিডিঅ' ক'বলৈ মোৰ বহুত প্ৰব্লেম হ'ল গতিকে মানে ভিডিঅ' বনাব নোৱাৰিলোঁ কিন্তু সাজি উলিয়ালোঁ সেয়া সাজি উলিওৱা আপোনালোকক মই দেখুৱাই আছোঁ মানে 4টামান বনালোঁ কেইবা ধৰণৰ মানে একদম মিডিয়াম চাইজ আৰু একেবাৰে সৰু চাইজ আপোনালোকে ভাল লাগিলে কমেণ্ট কৰি জনাব দেই এতিয়া দেখুৱাই আছোঁ ব'লক খালৈ এয়া চক এয়া 4টা বনোৱা হ'ল আৰু ৰং বিৰং দেখিছে নাই আমাৰ পোৱালীয়ে কৰা ৰং দেই পানীত মিহলাই কৰে যে পেণ্টাৰ ৰং এয়া ৰং সানি গোটেই ৰং একদম বৰবাদ কৰিলে ৰং একেবাৰে নাইকিয়া কৰি পেলালে এয়া ইয়াতে খালৈতে ৰং দি এইটো খালৈ মাছ ধৰিবলৈ সঁচাকৈ ভাল লাগিব কঁকালতে একদম বান্ধি লৈ মজা মানে একদম মিডিয়াম চাইজ কৈছোঁ নহয় একদম মানে বাৰিষাৰ দিনত আৰু জাকৈ বোৱা দিনত মাছ ওলোৱা দিনত এয়া লৈ যাব কঁকালত বান্ধি জাকৈ সৈতে মজা লাগিব মানে মাছ একেবাৰে ফুল হৈ আহিব বৰ বেছি ডাঙৰ নহয় আৰু বেছি সৰু নহয় গতিকে এয়া খালৈ মজা লাগিছে মানে নিজে কৈ লৈছোঁ আৰু নিজৰ টাইপটো নিজে কৈ লৈছোঁ দেই আছোঁ আপোনালোকক এয়া যি অকণমানি কৈছোঁ নহয় এয়া একেবাৰে ঘটি ষ্টাইলৰ এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল লাগিব বেছি অলপ সৰু হ'ল ডাঙৰে নিলেতো নহ'বই ন কঁকালত ক'ৰবাত থাকিবগৈ তথাপি মানে এইবোৰ সজাবলৈ ভাল হ'ব ফুল মানে ওপৰত ব্ৰাণ্ডাৰ ওপৰত মানে সজাবলৈ সঁচাকৈ ভাল লাগিব ফুল দি কেনেকুৱা লাগিছে আৰু এটা দেখাইছোঁ এয়াও এটা বেলেগ বৰ বেছিটা ইমান সমান নহ'ল তথাপি ভালেই লাগিছে ব্ৰাণ্ডাত সঁচাকৈ সজাবলৈ ভাল লাগিব কিন্তু ফুল লগাই ওলমাই থৈ আৰু এটা আছে দেই এইটো যে একদম মানে একেবাৰে টিকলি এয়া সঁচাকৈ ভাল লাগিব সজাব লাগিব আৰু তেনেকৈ বনাম আৰু গাইজ মোৰ খালৈটো কেনেকুৱা লাগিলে খালৈটো কেনেকুৱা লাগিলে একদম মজা নে খালৈ এয়া আৰু কেইটামান বনাই আৰু একদম ঘৰৰ ব্ৰাণ্ডাত ওলমাই থ'বলৈ মজা লাগিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই দেই আজিলৈ আহোঁ বাই বাই